হে দোস্ত আজি হৈছে বহাগৰ 1 তাৰিখ মানে মই ভিডিঅ'টো বনাই আছোঁ বহাগৰ 1 তাৰিখে আপোনালোকে কেতিয়া চাই আছে নাজানো বাৰু তো আমাৰ অসমীয়া জাতিৰ জীৱন ৰেখা বিহু আজিৰ মানে আৰু এই বিহুৰ ওপৰত যে আমি ৰচনা লিখিছিলোঁ সৰুতে ক্লাছ তৃতীয় চতুৰ্থত যে বিহু 10 নম্বৰত থাকে ওপৰত অলপ লিখোঁ যে বিহু তিনিটি অমুক অমুক তাৰপিছত বহাগ বিহুৰ ওপৰত এটা খণ্ড মাঘ বিহুৰ ওপৰত এটা খণ্ড কাতি বিহুৰ ওপৰত এটা খণ্ড তো এই ৰচনাখন অলপমান বেছি উন্নত কৰি বিহুৰ ওপৰত কিছু কথা ক'ম বুলি ভাবিছোঁ আপোনালোকে বিহু বুলি ভিডিঅ'টো ভালদৰে চাওক যে এই বিহু শব্দটো আহিল ক'ৰ পৰা বা বিহু কেতিয়াৰ পৰা পালন কৰি থকা হৈছে আৰু জানেনে বিহু এটা সময়ত অসমত বেন কৰি দিয়া হৈছিল ইংৰাজে বেন কৰি দিছিল পুনৰ বিহু কোনে আনিলে তো জানিব লগা শিকিব লগা বিহু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ নতুন চলা মানে এইটো বিহু পিন্ধি পিনে তো প্ৰথমতে এই যে বিহু শব্দটো বিহু তাৰ মানে কি তাৰমানে ইয়াৰ অৰ্থ কি তো বিভিন্ন এক্সপাৰ্টৰ মতে এই বিহু শব্দটো লোৱা হৈছে দেউৰী ভাষাৰ পৰা দেউৰী ভাষাৰ এটা বিচু নামৰ শব্দৰ পৰা আৰু বিচু মানে হৈছে খুব বেছি আনন্দ এক্সেছিভ জয় বুলি যাক কোৱা হয় মানে বহুত মানে বিহু মানে আনন্দ হা আৰু এই বিচুৰ পৰা বিহু আহিল তো বিহু আহিল কিয় আচলতে মানে বিহু কিয় পালন কৰা হ'ল কেতিয়াৰ পৰা তো একচুৱেলি বিহু কেতিয়াৰ পৰা পালন কৰা হৈছে তেনেকুৱা কোনো একজেক্ট ডেট নাই কাৰো লগত আমাক ছাৰহঁতে যে আগতে শিকাইছিলে যে বিহু কেতিয়াৰ পৰা কোনো নাজানে বহুত পুৰণি আৰু এক্সপাৰ্টৰ মতে বা বিভিন্ন মেনুস্ক্ৰিপ্ট বিভিন্ন ৰিচাৰ্চত পোৱা গৈছে যে প্ৰায় অসমত যেতিয়াৰ পৰা মানুহ থকা আৰম্ভ কৰিছিল আমাৰ অসম ঠাইটোত তেতিয়াৰ পৰাই বিহুৰ আৰম্ভণি বুলি ক'ব পৰা যায় হা যেতিয়াৰ পৰা মানুহে খেতি কৰা আৰম্ভ কৰিছিল চাওক অসমত তিনি ঠাইৰ পৰা মেইনলি মানুহ আহি বসবাস কৰা আৰম্ভ কৰিছিল তাহানিত সাউথ ইষ্ট এছিয়াৰ পৰা মানুহ আহিছিল অসমত যাক অষ্ট্ৰ এছিয়াটিক মানুহ বুলি কোৱা হয় তাৰপিছত তিব্বত পাহাৰৰ পৰা যিখিনি মানুহ অসমত আহিছিল তেওঁলোকক তিব্বেত বৰ্মন বুলি কোৱা হয় আৰু চেণ্ট্ৰেল এছিয়াৰ পৰা যিখিনি মানুহ আহিছিল তেওঁলোকক ইণ্ডো আৰিয়ান বুলি কোৱা হয় আৰু এই সকলোখিনি মানুহ আহি যেতিয়া অসমত থাকিব ধৰিলে আৰু অসমত লাহে লাহে খেতি কৰিব ধৰিলে কাৰণ অসমৰ মাটি বহুত সাৰুৱা খেতিৰ কাৰণে উপযোগী তো আগৰ দিনৰ সেই কাটা এই মানে চিকাৰ যি কৰে চিকাৰ বাদ দিলে এই মানুহখিনিয়ে তিব্বত পৰ্বতত যিবিলাক মানুহ চিকাৰ কৰিছিল অসমত আহি তেওঁলোকে চিকাৰ বাদ দি খেতি কৰা আৰম্ভ কৰিলে আৰু খেতিৰ লগত সম্পৰ্ক ৰাখি কিছুমান মাহত ৰেষ্ট পোৱা হ'ল যেনেকৈ চ'ত মাহমানত প্ৰায় চব খেতি শেষ হৈ যায় মানে চ'ত মাহটো প্ৰায় ৰেষ্ট পোৱাৰ দৰে বহাগৰ পৰা আৰু আৰম্ভ হয় খেতি তো চ'তৰ শেষত এনে নাচ বাগানা কৰিলে যে খেতি শেষ আমি অলপমান ৰেষ্ট পাইছোঁ বহাগৰ মাহৰ পৰাতো আৰু ধৰিবই লাগিব নতুনকৈ খেতিত বা বৰষুণ হ'ব কিবা হ'ব তো এই সময়খিনিত আমি ফূৰ্তি কৰোঁ তো তেনেকুৱাকৈ প্ৰকৃতিৰ লগত বিভিন্ন মিলাই অলপ নাচ গান এনেকৈ নাচিও দিলে অলপ এনেকুৱা বা বিভিন্ন চৰাই এটা পৰি আছে গছত সেই চৰাইটোক লৈয়ে এনে গুণগুণাই দিলে যে চৰাই পৰে এনেকুৱা টাইপত তো এনেকুৱাকৈ বিহুৰ আৰম্ভণি বুলি বিভিন্ন ইতিহাসবিদৰ আমি মেনুস্ক্ৰিপ্টত বা কিতাপত লিখনিত পাই আহিছোঁ আৰু তাৰপিছত বোলে কি হ'ল গাঁৱৰ কিছুমান ধনী ধনী মানুহ থাকে না যাৰ লগত বহুত মাটি সোণা মহাজন টাইপৰ মানুহ এই মহাজন টাইপৰ মানুহে এই সংস্কৃতিটো দেখা পালে যে ল'ৰা ছোৱালীবিলাকে পথাৰত অলপমান ফূৰ্তি কৰে গান গায় নাচে এইটো ভাল পালে তেওঁলোকে আৰু কি কৰিলে তেওঁলোকে মাতিলে চোতাললৈকে ধনী মানুহৰ চোতাললৈকে মাতিলে যে আমাৰ চোতালত আহিও গাই দিছোন আমাৰো ভাল লাগিব আৰু কিবা এটা দিমো তো এনেকৈ আহে গাই দিয়ে কিবা দি দিয়ে আৰু চাউল দিলাক বা কিবা সেই সময়ত কিবা দিয়ে আৰু এনেকুৱা পইচাটো বাৰু নাছিলে বেছি সময়ত কিবা দেই আৰু তো এনেকুৱাকৈ যিটো বিহু আৰম্ভণি হৈছিল পথাৰত জংঘল বা সেনেকুৱা খেতি পথাৰত সেই বিহুটো মানুহৰ ঘৰে ঘৰে আহিব আৰম্ভ কৰিলে যাক দোস্ত আমি হুঁচৰি বিহু বুলি কওঁ আজি আৰু এই কথাটো লক্ষ্য কৰিলে ৰজা ৰুদ্ৰসিংহ সেই সময়ত ন'টিছ কৰিলে তেওঁ যে এনেকুৱা এটা কালচাৰৰ সৃষ্টি হৈছে ঘৰে ঘৰে আহি মজাকৈ ডেন্স গাই গান গাই এনেকুৱা তো ৰজাই কি কৰিলে এই বিহু হুঁচৰি দলক ৰজা ঘৰলৈ নিমন্ত্ৰণ কৰিলে মানে ৰংঘৰৰ বাকৰিত বিহু গাবলৈ নিমন্ত্ৰিত কৰিলে যিটো বস্তু আৰম্ভ হৈছিল পথাৰত তাৰপিছত ধনী মানুহৰ চোতালত আৰু তাৰপিছত ৰজাই ন'টিছ কৰি ৰংঘৰৰ বাকৰিত আৰু যেতিয়া বিহুৱে গৈ ৰংঘৰৰ বাকৰি পালে বিহুটো আৰু ষ্টেণ্ডাৰ্ড হ'ল অলপ মানে অলপ বেছি মটিভেট কৰিলে তাক অলপ ভাল কৰিলে আৰু তাৰপিছত বিহুৱে জাতীয় উৎসৱ অসমৰ ৰূপ পালে তো এইখিনি আছিল থুলমূলকৈ বিহুৰ এতিয়া কিন্তু জানেনে এটা কথা যে এটা সময়ত ইংৰাজ চৰকাৰে বিহু বন্ধ কৰি দিছিল কিছুমান মানুহে ইংৰাজ চৰকাৰ চলি থকা সময়ত বিহুক লৈ কমপ্লেইন কৰিছিল যে বিহুত কিছুমান অশ্লীলতা আছে বোলে বিহু নাচত কিছুমান মানে এনেকুৱা বস্তু আছে যিবিলাক গ্ৰহণযোগ্য নহয় যাৰ বাবে এইটো জাতীয় উৎসৱ হ'ব নোৱাৰে
আৰু এইটো কমপ্লেইন কৰাৰ পিছত ইংৰাজে বন্ধ কৰি দিছিল বিহুটো আৰু এই বিহু বন্ধ হোৱাৰ পিছত কিছুমান মানুহৰ প্ৰচেষ্টাত স্পেচিয়েলি নগাঁৱৰ পুৰণি গুদামত বোলে মাইমন তাতিংগা নামৰ এজন মানুহ আছিল তো তেখেতে কি কৰিছে তেখেতৰ ভনীয়েক চেনিমাই হা আজিৰ দিনত আপোনালোকে চেনিমাই যে শুনে চেনিমাই বা চেনিমাই মানে বিহু গীতত যে চেনিমাই থাকে সেই চেনিমাইটো তেতিয়া সেই মাইমন তাতিংগাৰ ভনীয়েক আছিল তো মাইমন তাতিংগাই ভনীয়েক চেনিমাই আৰু তেওঁ আৰু এজন মানুহ আনন্দ দাস নামৰ সেই মানুহ তিনিজন নাওৰে আহিছিল গুৱাহাটীলৈকে আৰু গুৱাহাটীত ইংৰাজ চৰকাৰক আবেদন দিছিল যে বিহুত এনেকুৱা কোনো ধৰণৰ অশ্লীলতা নাই আৰু বিহু ডেন্স কৰি দেখাই দিছিল এই চেনিমাই বিহু ডেন্স কৰিছিল মাইমন তাতিংগাই বিহু গাইছিল আৰু এইখিনি ট্ৰেন্সলেট কৰিছিল তেখেতসকলৰ লগত অহা আনন্দ দাস আৰু তাৰপিছত যেতিয়া জাজে চালে যে বিহু ৰিয়েল বিহুটোত আচলতে কোনো ধৰণৰ অশ্লীলতা নাই কোনো প্ৰব্লেম নাই কোনোবা মানুহে ফুলকৈ কমপ্লেইন দিছে তেতিয়া পুনৰ অসমত বিহু চলা আৰম্ভ কৰিলে তো এনেকুৱা ইতিহাস আছে বিহুৰ লগত তো এইখিনিয়ে মানে বিহুটো ক'ব গ'লে সম্পূৰ্ণ এটা নেচাৰেল বস্তু যে চতৰ শেষ ৰেষ্ট থাকে মানুহৰ তো বহাগ বিহু এনজয় কৰে ফূৰ্তি কৰে তাৰপিছত মাঘ তামাম খানা মাঘ বিহু ভোগালী বিহু তাৰপিছত কাতি কঙালী বিহু এনেকুৱা বিহু আৰু তাৰপিছত এই বিহুৰ লগত বিভিন্ন বস্তু আহিল ম'হ যুঁজ আহিল কিবা আহিল তো এই কথাখিনি যে মই ভিডিঅ'টো বনালোঁ সম্পূৰ্ণ বিভিন্ন ইণ্টাৰনেটত কথা ৰিচাৰ্চ কৰি বিভিন্ন ইউটিউব ভিডিঅ' চাই বনালোঁ ইয়াত কিছুমান ভুল ভ্ৰান্তি থাকিব পাৰে কাৰণ একদম 100% অথেণ্টিক বুলিতো ক'ব নাযায় তো এইখিনিয়ে পুনৰ একবাৰ আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা দিলোঁ আৰু শেষত এটা পুনৰ সৰু কথা কওঁ যে বিহু মডিফাই হৈ গৈ আছে কৈছোঁৱে এটা সময়ত আছিল পথাৰত তাৰপিছত আহিল ধনী মানুহৰ চোতালত তাৰপিছত ৰজাৰ পদূলিত তাৰপিছত আহিল ষ্টেজ বিহু ষ্টেজ বিহু বোলে পোনপ্ৰথমতে শিৱসাগৰত হৈছিল 1941 চনত কিছুমানৰ মতে কিন্তু কিছুমানৰ মতে তাৰেও আগত 1921 চনতে তেজপুৰত হৈছিল ফাৰ্ষ্ট ষ্টেজ বিহু তো এনেকুৱা বিহুক মডিফাই মানে সময়ৰ লগে লগে প্ৰতিটো বস্তু পৰিৱৰ্তন হয় এনেকুৱা বিহু পৰিৱৰ্তন হৈ গৈ আছে আৰু ভৱিষ্যতেও এনেকুৱাকৈ বিহু চাগে চেঞ্জ গৈ থাকিব আৰু কিবা কিবি হৈ কিন্তু যিমানে চেঞ্জ নহ'লেও যিটো মূল বস্তু সেই মূল বস্তুটো থাকিলে ভাল লাগে এতিয়া যদি এটা সময়ত গৈ পিনে বিহু পুৰা ডিজে শ্ব' হৈ যায় সেইটোও বেয়া দিয়কচোন তো মূল বস্তুটো ৰাখি পিনে পৰিৱৰ্তন হ'লে ইমান হেৰি নহয় কিন্তু মূল যাৰ কাৰণে বিহু পালন কৰা হয় সেইটো ৰাখিলে ভাল মানে মূলটোক আমি কেতিয়াও এৰি দিব নালাগে